নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মুনমুন হাজৰিকা। আপোনালোক সকলোকে মুনমুন হাজৰিকা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। প্ৰথমে শিৱৰাত্ৰিৰ হিয়াভৰা শুভেচ্ছা আৰু সেৱা জনালোঁ। আজি শিৱৰাত্ৰি, সেয়ে মই আজি ঘৰৰ নিচেই কাষতে লাগি থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম আৰু তাত গৈ বন্তি জ্বলাম, আশীষ ল'ম। আজি মহামৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰিৰ পৰিৱেশনো কেনেকুৱা হয়, মই তাকেই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এনেই ময়ো মৃত্যুঞ্জয় মন্দিৰলৈ গৈছোঁ, কিন্তু শিৱৰাত্ৰি যোৱা নাই। এইবাৰ প্ৰথম হ'ব মোৰ শিৱৰাত্ৰিত মহামৃত্যুঞ্জয় মন্দিৰলৈ যোৱা। তো ব'লকচোন চাওঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশনো কেনেকুৱা শিৱৰাত্ৰি। शिव समा रहे मुझ में और मैं शून्य हो रहा हूँ। शिव समा रहे मुझ में और मैं शून्य हो रहा हूँ। এয়া আমি মৃত্যুঞ্জয় মন্দিৰ আহি পালোহি। এতিয়া আমি ভিতৰলৈ সোমাই যাম। मुरारी सुरार्चित लिंगम निर्मल भासित शोभित लिंगम जन्मज दुख विनाशक लिंगम तत्प्रणमामि सदा शिवलिंगम। मुरारी सुरार्चित लिंगम निर्मल भासित शोभित लिंगम जन्मज दुख विनाशक लिंगम तत्प्रणमामि सदा शिवलिंगम। দেখিছে কিমান ভক্তৰ ভিৰ। প্ৰথমে আহি মই চাকি জ্বলালোঁ। আচলতে শিৱৰাত্ৰিত আগতে মই অহা নাই, এইবাৰ মোৰ প্ৰথম। এনেই অহা হৈছে, কিন্তু শিৱৰাত্ৰিৰ দিনাখন অহা নাছিলোঁ। এতিয়া বহুত ভিৰ, ওলাই আহিব নোৱাৰি ভিতৰত সোমালে, কিন্তু বহুত ভাল লাগিছে, বহুত ভিৰ হৈছে। আৰু তাৰ মাজৰে যে ময়ো আহি আজি উপস্থিত হৈছোঁ। এনেইতো আহি থকা হয়, কিন্তু আজি আহি পেলাই খুব ভাল লাগিছে, কাৰণ বহুত মানুহ আহিছে আৰু ময়ো আহি পূজাৰ সময়ত সেৱা কৰিছোঁ। খুব ধুনীয়া লাগিছে, খুব ভাল অনুভৱ মানে। दूर उस आकाश की गहराइयों में एक नदी से बह रहे हैं आदि योगी। मुरारी सुरार्चित लिंगम निर्मल भासित शोभित लिंगम जन्मज दुख विनाशक लिंगम। এয়া মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। ইয়াতো কিমান ভক্ত, বহুত মানুহ হৈছে, ভাল লাগিছে। নাজানো, ইয়াত আহিলে মনটো এনেই ভাল হৈ যায়, এটা বুজাব নোৱাৰা অনুভূতি। ইয়াত ফটো উঠিছে, বহিছে, ঘূৰিছে, ভাল লাগিছে। মই ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। প্ৰথমে ভিতৰৰ পৰা আহোঁগৈ। মন্দিৰটো চাৰিওকাষে অকল ভক্ত, গোটেই ৰাউণ্ডটো ঘূৰিলোঁ, মানে বহুত মানুহৰ ভিৰ। এতিয়া ভিতৰলৈ সোমাই যাম, কিন্তু দেখিছোঁ দুৱাৰ মুখতে বহুত মানুহ ভিতৰত সোমাবলৈ ৰৈ আছে, বহুত মানুহ আছে। কেনেকৈ সোমাই যাম তাকে ভাবি আছোঁ। ইয়ালৈকে আছে মানুহ, বোলে লাইন পাতি আছে, তেনেকুৱা নহয়, একদম পূৰা জাম লাগি আছে। दूर उस आकाश की गहराइयों में एक नदी से बह रहे हैं आदि योगी। शून्य सन्नाटे टपकते जा रहे हैं, मौन से सब कह रहे हैं आदि योगी।
যেনে তেনে সোমাই আহিছোঁ ভিতৰলৈ। কিমান ভিৰ বা, খুব ধুনীয়া। ভিতৰতো বহুত ভিৰ, মানে কৈছোঁ বাহিৰত যিমান ভিৰ ভিতৰতো বহুত ভিৰ। ইয়াত মানে এতিয়া এটা হিচাপত সোমাবলৈ দিছে, দেখিছে কিমান ভিৰ। আমি আগলৈ গৈ আছোঁ। दो अस्तित्व मेरा और कर दो चूरा चूरा, पूर्ण होने दो मुझे और होने दो अब पूरा पूरा, भस्म वाली रस्म कर दो। আন এখন দুৱাৰ দি সোমাই আহি আন এখন পিছফালে আন এখন দুৱাৰ দি ওলাবলৈ দিছে। ওলাই আহিলোঁ আমি ভিতৰত সোমাই। शिव समा रहे मुझ में और मैं शून्य हो रहा हूँ। शिव समा रहे मुझ में और मैं शून्य हो रहा हूँ। क्रोध को, लोभ को, क्रोध को, लोभ को मैं भस्म कर रहा हूँ। शिव समा रहे मुझ में और मैं शून्य। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ এখন সৰু জিলাত নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ, পৃথিৱী বিখ্যাত। গৌৰৱ কৰোঁ, যিহেতু ময়ো নগাঁও জিলাৰে এজনী ছোৱালী, নগাঁও জিলাৰ বাসিন্দা হৈ গৌৰৱ কৰোঁ যে ইয়াত ইমান এটা সুন্দৰ, ইমান ধুনীয়া, ইমান ভাল লগা এটা পৰিৱেশ আছে। বহুত বছৰ আগতে ভৃগুগিৰি মহাৰাজ তেখেতে ইয়াত ধ্যান কৰিছিলে। তেখেতৰ ইয়াত ধ্যান স্থান আছিলে। তেতিয়াই তেখেতে বিচাৰিছিল, তেখেতৰ সপোন আছিল যে ইয়াত এটা ডাঙৰ মন্দিৰ হওক, আৰু আজি 2021ত এই মন্দিৰটোৰ স্থাপন সম্পূৰ্ণ হৈছে। আজিলৈ ইমানখিনি, যিমানখিনি পাৰিছোঁ দেখাই গৈছোঁ। আশা কৰোঁ আপোনালোকে খুব ভাল পাব আৰু চাব মোৰ ভিডিঅ'টো। চাই পেলাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।